Welcome to my YouTube channel Vishnu Talks. I will channel please subscribe. Welcome to my YouTube channel Vishnu Talks. আজি আমাৰ হিৰণদাই পৰগনাৰ বাকৰিত এটি সুন্দৰ অনুষ্ঠান আজি তেওঁ আয়োজন কৰিছে আৰু তেওঁ উদ্যোক্তা আৰু আজি উদ্যোক্তাজনৰ মোৰ পৰা আমি দুআষাৰ পোনপ্ৰথমে জানিব বিচাৰিছোঁ। নমস্কাৰ। সমূহ অসমবাসী ৰাইজলৈ বিষ্ণু টক্সৰ জৰিয়তে আমি ৰঙালী বিহুৰ উপলক্ষ জনাইছোঁ আৰু আজি ৩ বহাগৰ দিনাখন ছয়গাঁও অঞ্চলৰ পৰগনীয়া মন্দিৰৰ বাকৰিত লগে ভাগে এসাঁজ খাই আমি বিহুৰ বাকৰিত বিহু মাৰিবলৈ পাৰিছোঁ আৰু ইয়াৰ লগত সংগতি ৰাখি আমি অসমৰ আগশাৰীৰ বিহু হুঁচৰি দল চৰাইদেউৰ বিহু হুঁচৰি দলক আমি আমন্ত্ৰণ জনাই আনিছোঁ। শিৱসাগৰৰ চৰাইদেউ বিহু হুঁচৰি যথেষ্ট ভাল এটি বিহু হুঁচৰি দল আৰু আহক আমি আটাই এই চৰাইদেউ বিহু হুঁচৰি দল উপভোগ কৰোঁ। ঠিক আছে, আমি আমাৰ ফালৰ পৰা অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাই আহক আমাৰ লগত আপোনালোকেও চৰাইদেউৰ বিহু হুঁচৰি দল উপভোগ কৰক। ৱেলকাম টু মাই ইউটিউব চেনেল বিষ্ণু টক্স। আজি আমি পৰগনাৰ বাকৰিত আমি বিহু চাবলৈ গৈ আছোঁ। এখন এনেকুৱা বিহু যে মুকলি বিহু আৰু সেই বিহুখনত আমি এতিয়া চাবলৈ পাম অসমৰ আগশাৰীৰ এটি বিহু দল শিৱসাগৰৰ চৰাইদেউৰ বিহু হুঁচৰি দল। আহক আমি এতিয়া চৰাইদেউৰ বিহু হুঁচৰি দল আমি সকলোৱে চাওঁ।
চানাচুৰ খাই খাই ইয়াতে বিহু চালোঁ। আপোনালোকে বা ক'ৰ পৰা বিহু চালে নাজানো, মুঠতে চালে আৰু আপোনালোকক। আশা কৰোঁ আপোনালোকে সকলোৱে বিহু চালে আৰু আমিও আপোনালোকৰ লগত বিহু চালোঁ, যথেষ্ট ভাল লাগিলে। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ বিষ্ণুৰাম দাসৰ ইউটিউব চেনেল বিষ্ণু টক ছাবস্ক্ৰাইব কৰক আৰু ভাল লাগিলে এটা লাইক কৰক। আৰু